পুলিচৰ কাষ্টডিত থকাৰ পিছতো শ্ৰেয়া গোয়েলে সংবাদ মাধ্যমৰ ব্যক্তিক সম্পূৰ্ণৰূপে মিডিল ফিংগাৰ দেখাবৰ কাৰণে সামান্যতম কুণ্ঠাবোধ কৰা নাই। এই ঘটনাটোৰ পৰা এইটো কথা স্পষ্ট হয় যে শ্ৰেয়া গোয়েলে স্পষ্টভাৱে গম পাইছে যে তেওঁৰ কোনো ধৰণৰ শাস্তি নহয়। এই যিখিনি কনফিডেন্স সংবাদ মাধ্যমৰ সন্মুখত থিয় হৈ সংবাদ মাধ্যমলৈ যেনেকৈ মিডিল ফিংগাৰ এজন অপৰাধীয়ে এগৰাকী হত্যাকাৰীয়ে যেনেদৰে মিডিল ফিংগাৰ দেখুৱাই অপহাস কৰিব পাৰে, এই যিটো মিডিল ফিংগাৰ, এই যিটো কৰ্মকাণ্ড শ্ৰেয়া গোয়েলে যিটো কৰিছে, এইটো আচলতে ভাৰতৰ সাংবিধানিক মুৰব্বীসকলে, প্ৰশাসনিক ব্যক্তিসকলে ভালকৈ চিন্তা কৰা উচিত যে এজন ব্যক্তিয়ে, এগৰাকী অপৰাধীয়ে পুলিচ কাষ্টডি থকাৰ পিছতো ভাৰতৰ সংবাদ মাধ্যম বা প্ৰশাসনিক ব্যৱস্থাটোক এনেদৰে উপলঙা পৰাটো আচলতে লজ্জাজনকে নহয়, আচলতে আজিৰ তাৰিখত হাস্যকৰ। আৰু প্ৰতিজন ব্যক্তিয়ে এই বিষয়ে চিন্তা কৰিব লগা হৈছে যে শ্ৰেয়া গোয়েলে এনেদৰে কৰিব পাৰিছে একমাত্ৰ এটাই কনফিডেন্স, সেইটো হৈছে তেওঁ ভালকৈ জানে যে তেওঁৰ কোনো শাস্তি নহয়। তেওঁ এগৰাকী হত্যাকাৰী, তেওঁৰ যাৰ লগত বিয়া ঠিক হৈছিলে সেই ব্যক্তিগৰাকীক তেওঁ পুনেত হত্যা কৰিছে। তাৰ পিছতো পুলিচ কাষ্টডিত থকাৰ পিছতো এনেদৰে আত্মবিশ্বাসেৰে মিডিল ফিংগাৰ দেখুৱাই যি উপহাস কৰিছে, এই চিন্তাধাৰাই অনাগত ভৱিষ্যতে অপৰাধীসকলক আৰু যে ৰক্ষণাবেক্ষণ দিব সেইটো স্পষ্ট হৈ পৰিছে। ইতিমধ্যে আদালতে এক প্ৰকাৰ আৰু পুলিচ কাষ্টডিত ৰাখিব নোৱাৰে বুলি ন্যায় দিছে। অৰ্থাৎ এতিয়াৰ পৰা পুলিচ কাষ্টডিত তেওঁলোকক ৰাখিব নোৱাৰিব, তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগিব। অৰ্থাৎ এইটো কথাৰ পৰা শ্ৰেয়া গোয়েলৰ মিডিল ফিংগাৰ আৰু চেতন চৌধুৰীৰ এই ঘটনাৰ পৰা, আদালতৰ এই ঘটনাৰ পৰা এইটো কথা স্পষ্ট যে আদালত বা ন্যায় ব্যৱস্থাই তেওঁলোকক এইটো কনফিডেন্স দিছে যে তেওঁলোকে তেওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ এভিডেন্স নাই আৰু তেওঁলোকক এই ঘটনাৰ কাৰণে তেওঁলোকক দোষী সাব্যস্ত কৰিব নোৱাৰে। অৰ্থাৎ এইটো কথা স্পষ্ট হৈ গৈছে যে তেওঁলোকে যদিও হত্যা কৰিছে, তেওঁলোকে যদিও পুলিচ কাষ্টডিত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে হত্যা কৰিছে, কিন্তু ইয়াৰ কোনো প্ৰমাণ নাই আৰু প্ৰমাণ নোহোৱাটো কৰিবৰ কাৰণে ন্যায় ব্যৱস্থা এক প্ৰকাৰ লাগি উঠি পৰিছে আৰু ইয়াৰ পৰা ৰক্ষণাবেক্ষণ হৈ যাব। যেনেদৰে সোনম ৰঘুবংশী, ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পিছত সোনম ৰঘুবংশী এতিয়া জামিনত ওলাই মুক্ত আকাশৰ তলত পৰি আছে আৰু ঘূৰি আছে। আৰু এনেদৰে কেইদিনমান পিছত ভাৰতীয় ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে ভেঙুচালি কৰি শ্ৰেয়া গোয়েলে যে মুক্ত আকাশৰ তলত থাকিব সেইটো কথা এক প্ৰকাৰ স্পষ্ট। আৰু এইটো কথা, এই যে মিডিল ফিংগাৰ যে দেখুৱাইছে, এই মিডিল ফিংগাৰ কিন্তু ভাৰতৰ ন্যায় ব্যৱস্থা, ভাৰতৰ প্ৰশাসন আৰু প্ৰতিজন ব্যক্তিকে দেখুৱাইছে। আৰু এনেকুৱা ঘটনা অনাগত ভৱিষ্যতেও যে নহ'ব সেইটো কিন্তু আপুনি আজিও ক'ব নোৱাৰিব। গতিকে প্ৰতিজন ব্যক্তি সাৱধান হ'ব লাগিব। আৰু এনেকুৱা অপৰাধীৰ নামাৰ কাৰণে আজিৰ তাৰিখত জনসাধাৰণে কিবা এটা ঘটনা হোৱাৰ লগে লগে এনকাউণ্টাৰ বিচাৰিবলৈ বাধ্য হৈছে। এই ঘটনা প্ৰতিজন ব্যক্তি, প্ৰতিজন মুৰব্বী